নমস্কাৰ ৰঙালী বিহুৰ হিয়াৰ পৰা অলপ জনালোঁ দুদিনমান দেৰিকৈ পিছত হ'লোঁ আৰু মই আজি গৈ আছোঁ আমাৰ আজি ক'ত আছে লংকা যোৱাকালি আমি আৰম্ভণি কৰিলোঁ আমি ক'ত কৰিছিলোঁ লাকুৱাত কৰিছিলোঁ আৰু আমি আজি আহি আছোঁ এতিয়া লংকাত গ'লে সকলোৱে ৰাৱণেই হয় তাৰপৰা আমাৰ ঘনই গাড়ী চলাই আছে নমস্কাৰ মই ঘনমোহন মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ আৰু গাড়ী গৈ আছে এইখন ইন'ভা গৈ আছে আৰু এখন আগত গ'ল আৰু এখন মৰাণৰ পৰা আহি আছে আৰু আমাৰ আছে খুৰী আছে আৰু এইফালে আমাৰ আছে কিবা গায়িকা ক'লৈ গ'ল সেইগৰাকী নমস্কাৰ মই মৌপিয়া গগৈ তাইৰ নামটো মৌপিয়া কিন্তু অন্য এটা নাম আছে সেইটো নকওঁ সেইটো গোপনীয় অঁ আৰু যি আপোনালোকক মই যোৱাকালি ভিডিঅ' দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মই নোৱাৰিলোঁ দেখাবলৈ কিবা অসুবিধা হোৱাৰ কাৰণে আৰু যিহেতু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ বহুত কষ্ট হয় আচলতে আমাৰ এই বহাগ মাহটো আৰু মোৰ মাত চাত বহি গৈছে আৰু বহুত দূৰৰ পৰা আহিছোঁ আমি একেবাৰে এই লকুৱাৰ পৰা আহি আছোঁ লংকালৈ আৰু আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম আজি চাওঁ কেনেকুৱা কি হয় আৰু বহুত কষ্ট এইটো চাইড অলপ নিমিলিব এইটো চাইড দ আছে লাগিব নচাই দিলে দ আছিলে আমাৰ মাইনাদা হেণ্ডিমেন মাইনাদা এইজনে নামি ল'লে সেইখন গাড়ীয়ে আৰু নমস্কাৰ মই আৰু অনুষ্ঠান আছে অহা কাইলৈ আছে মাজুলীত তাৰপিছত আকৌ আমি ৰাওনা হ'ম কৰিলে মাজুলীৰ পিছত নগাঁও জ্বালা মানে বৈদ্য জ্বালা জাৰ্ণিটো আৰু আমাতকৈ কষ্ট কৰিছে কিন্তু চাউণ্ডৰ ব্যক্তিসকলে চাউণ্ড আহি আছে আৰু আমাৰ নতুনকৈ এটা হৈছে যে আমি ইনিয়াৰত বজাই নথকাত দুজন মানে প্ৰায় বজাইছে আৰু মোৰ প্ৰায় নতুন বুলিয়ে ক'ব লাগিব আৰু কিবা মই ফিল নাপাওঁ মানে তথাপিও চেষ্টা কৰিছোঁ আৰু ইনিয়াৰ লৈ পেলাই মানে কাণ ভুমুকা মাৰি থাকে একেবাৰে একোৱে শুনি নাপাওঁ কিবা পৃথিৱীৰ ভিতৰত থকা নিচিনা নালাগে এনেকুৱা মানে আৰু ভাল লাগিছে এতিয়া গৈ আছোঁ আমাৰ এতিয়া বাজিলে 12:35 আৰু এতিয়া আমি খাম তাৰপৰা খোৱাই নাই এই ভণ্টিয়ে শুলে খুৰীদেউ একেবাৰে মুখ মেলি হৈছে বহুত ধুনীয়াকৈ হৈছে তাইও হৈছে আৰু একেবাৰে নোহোৱাৰ ভিতৰত আছে আমাৰ ঘনকান্ত ডেকা নিলিখে মোহন কোম্পানী হয় আৰু বহুত খাটাৰা ৰাস্তা এটাত গৈ আছোঁ দেখিছেনে কিমান তলত পাহাৰ তলত যাব লগা বস্তি এটাত লৈ বা খাটাৰা বস্তি এটাত লৈ যাব এইফালে যাব দেখিছে নহয় কি যে বস্তি এটাত সোমাই পালোঁ নহয় আৰু ইয়াৰ পিছত মই আপোনালোকক ষ্টেজত দেখাম কেনেকুৱা কি হয় চাই থাকিব মোৰ আন নাচাব ৰ'ব মই আৰু দুটামান কথা ক'ম ৰ'ব ফেণ্ডৰ নিচিনা নেকি ৰ'ব কথা আছে মানুহে পইচাৰ কাৰণে কি কৰিবলগীয়া নহয় চাওকচোন ৰাতিটো ঢোল বজাইছে এজনে আমি কেইটা চালোঁ ফূৰ্তিতে কিন্তু আহিলোঁ গোটেই দিনডাল গাড়ী চলাই আহিলোঁ শান্তি নাই কিন্তু চব পইচাৰ মুখ পইচা কাৰণে কি কৰিবলগীয়া আছে এতিয়া কষ্ট হয় 3 ঘণ্টা কিন্তু ড্ৰাইভাৰ কষ্ট হয় 7 ঘণ্টা লিখা দৌৰাইছে পইচা কিন্তু নিদিয়ে দেই পইচা একদম বহুত কম দিয়ে এইটো বহুত এইটো আন্দোলন কৰিবলগীয়া আছে আজি ধৰ্ণা এটা দিয়াৰ ব্যৱস্থা কৰিছোঁ এতিয়া বাকী এজনক ধৰ্ণা দিম খানাত ধৰ্ণা দিম খানাত নহয় খানাত যেতিয়া আমি খাম বিল আল্টিমেট এটা বনাম য'ত আমাৰ ছাগলী থাকিব গাহৰি থাকিব ভেজ থালি থাকিব ভেজ থালিটো থাকিবই
ডাইৰেক্ট আমি বিহু মেলালৈ গুচি আহিলোঁ নি বাৰু এইবোৰ জমনি হৈ থাকে আৰু নহয়নে কিনো আৰু হেৰি তাৰপিছত দেখাই আছোঁ দেই হ'ব মোৰ ভিডিঅ'টি যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু অসমীয়া মানুহ দেখিয়ে পোৱা নাই কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব দেই বিহুৰ কাৰণে অলপ ষ্টাইল কৰিছোঁ বাৰু এই ৰ ধন্যবাদ